তো আজি মানুহৰ বিহু আমি উইথ অফলাইন ট্ৰেভেল ঢেৰ আছে আমাৰ মানুহ এগালে গাত এইটো মোৰ ঘৰৰ ইউটিউবাৰ বহুত হিংসা কৰি মোৰ ছাবস্ক্ৰাইবাৰ ঘটাই দিছে বুজিছে নাই ভিডিঅ'টো আৰম্ভ কৰি চাই থাকিব ইয়াৰ দিছ ইজ এটা মানে আহিব কামিং চুন ইউটিউবাৰ আৰু ভাবি থাকে টপিকটো কিন্তু নবনায় ভয় কৰে লাজ কৰে মানে কিন্তু আমি লাজ নকৰোঁ আপোনালোকে জানেই তো ভিডিঅ'টো আৰম্ভ কৰক চাই থাকিব তো গাইজ এইখনেই হ'ল চিজুচা তো ফ্ৰেণ্ডছ আহি চিউচা পাই গ'লোহি এয়া একদম পূৰা মানে আজি গা ধুই স্পেচিয়েলকৈ গা ধুবলৈ আহিলোঁ মানুহৰ বিহু ঘৰত গা ধুই আহিছোঁ তো আজি আৰু এপাক ধুই দিওঁ ঢেৰ লগাইছে এইটো এয়া আমাৰ ভয়ংকৰ বাবুদা আৰু এইফালে এইটো শ্ৰীমন্ত দাস চাই আছে এইফালে প্ৰাঞ্জল দাও আছে সিহঁতে মানে তাতে থাকিব সিহঁতে গা নোধুৱে বোলে তো আমিতো গা ধোৱা মানুহ আমি গা ধুয়ে ভাল পাওঁ তো মানে আহি গ'লোঁ আজি স্পেচিয়েলকৈ গা ধুবলৈ অলপ দূৰ এইখিনিয়ে মানে বাম আছে কিন্তু অলপ দূৰত জেগা ভাল আছে কিন্তু নাযায় ইহঁতে এলাহ কৰিছে তাকে চাই লওঁ ক'ত গাটো ধোৱা হয় তো চাই আরে দেখিছে আপোনালোকে পুৰা গা ধুৱাইছে চবেই পাগলা দাদা আহি আছে চানা বেমাৰী আহিছে ঐ হৰি তেনেকৈ নিদিবি পানীত মোবাইলত পানী না আৰু এটা বনা Hey dosto, my name is Rangali Bihu. This is the most beautiful area in Assam. হৈ গ'ল হে দোস্ত মোক দেখিছে নে জেগা চাওক নে কি মজা লাগিছে একদম ইয়াত গা ধুই বহুত ফেণ্টাষ্টিক জেগা সকলোৱে আহিব এবাৰ পানী চিকাবি হৰি পানী মোবাইল আছে গা চা ধুই হৈ গ'ল এতিয়া নদীৰ পৰা একদম চুলি চাওক জপৌ পৌ হৈ আছে গা ধুই হৈ গ'ল লগৰখিনিলে সিহঁতে আগত গৈ আছে মই পিছে পিছে গৈ আছোঁ আৰু মানে কি কওঁ পূৰা ভাগৰ লাগিছে বহুত গা ধুই দিলোঁ 2-3 ঘণ্টা তো আই এম জপৌ পোৱা মেইন হৈ আছে মোৰ চুলিকেইডাল তো এতিয়া আমি চিউচাপা যাবলৈ ওলাইছোঁ গা চা ধুই হৈ গ'ল একদম গা ধুই মানে চানাও খাই দিলোঁ পূৰা জ্বলা লাগি গৈছে চানা তানা খাই হৈ গ'ল এতিয়া যাওঁ আৰু ইয়াৰ পৰা আকৌ লগ পাম এটা নতুন টপিকত